এইজন হৈছে আমাৰ শৰ্মাদা। এদিনাখন এওঁ বহুত ষ্ট্ৰিক আছিলে পঢ়াৰ ওপৰত, কিন্তু যেতিয়াই বৰুৱাই ফ্ৰী ফায়াৰৰ পোক সুমুৱাই দিলে মূৰত, চাই লওক পিছত এইজন আমাৰ বৰুৱা ফকতীয়া নং 1। এইজনে আমাৰ শৰ্মাৰ মাথাত ফ্ৰী ফায়াৰৰ পোক সোমোৱাইছিলে। এইজনে ইমান লেবেল মাৰে, দেখা নাই এতিয়া হাঁহি হাঁহি আহিছে। বৰুৱা ভালে আছে? বহুত দিন বোলো মানে এনে খবৰ খাতিটো ঠিকে আছে মোৰ। আপুনি কিয় ভালে কৈছে? মই জানো নহয় আপোনাৰ কথা। মই সৰব কিবা এটা আছিলে পাহৰি থাকিলো। সৰব জান? সৰব জান ঠিকে। সেইটোৱে আপোনাৰ ল'ৰা ফ্ৰী ফায়াৰ ডাউনলোড কৰিলে নে? আজি নহয় এসপ্তাহ মান হ'ল। আচ্ছা। আপোনালোকৰ ল'ৰাই খেলে নাই? মোৰ ল'ৰাই এবছৰ হ'ল খেলা। আজুবাই ফ্ৰেণ্ড লিষ্টতো আছে। হিৰোইকত এতিয়া গ্ৰেণ্ড মাষ্টাৰ 2 পাইছিল। কি মজা। আপুনিতো কি জানে? আপুনি ফ্ৰী ফায়াৰ F2 নাজানে। মই খেলিছিলো তাৰ লগতে অকমান। আপোনাৰ ল'ৰা ডায়মণ্ড টপ আপ কৰে নাই? কি কথা কয়? 20,000 টকা ডায়মণ্ড আছে তাৰ তাত এতিয়া। আমাৰ ল'ৰাটোৱে 40,000 ডায়মণ্ড টপ আপ কৰে। আচ্ছা, আমাৰ ল'ৰাটোৱে কয় মই ডায়মণ্ড আগতে টপ আপ কৰিছিলো। আগতে 60,000 মান কয়। এতিয়া মই আকৌ বেংকলৈ যাওঁ, পইচাখিনি সোমাই থৈ আহো, তাৰপিছত আকৌ টপ আপ কৰিব সি। আজি আকৌ তাক মই টপ আপ কৰাব লাগিব এতিয়া। আপুনি আমাৰ ঘৰলৈ আহিব। আহিম দিয়ক, সময় পালে আহিম। অ'কে, তেতিয়াহ'লে আহিব আজি। মই এতিয়া আকৌ ঘৰলৈ যাওঁ, মোৰ ল'ৰাটোক গেম খেলিছে নে নাই খেলা খবৰকে লাগিব। মই সেই বেংকৰ পৰা আহোঁগে। হ'ব দিয়ক, লগ পাই ভাল লাগিল। হ'ব। বাই 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 বাই। এই বৰুৱাই বহুত লেভেল ফালি আছে। দিনে 20,000 ডায়মণ্ডকে টপ আপ কৰে বোলে। ক'বলৈ আহিছে এই কথা। তই এতিয়া যিমান ডায়মণ্ড টপ আপ কৰিলে মানে 40,000 ডায়মণ্ড টপ আপ কৰ। তই এইটো ঘৰ কি পাইছ? এইটো ঘৰ মই বেছি দিব পাৰোঁ। এনে তই বছ অকল হেৰি কৰ দেই। তই টপ আপ কৰ। সঁচা। থেংক ইউ। এবাৰ তাৰ পৰীক্ষা একে বৰ ভাল হৈছে বুজিছে। এইবাৰ 3-4 বছৰ মূৰত তাই 1 নম্বৰ এতিয়াহে আহিছে একেবাৰে। আপোনাৰ ভালনে এনে? আপোনাৰ ল'ৰাটো এবাৰ পৰীক্ষা নিদিলে দেখোন, কিয়? পৰীক্ষা এইটো সময়ত এতিয়া পৰীক্ষা দিয়ে নে? কথা ক'ব লাগিছে। এতিয়া গেম খেলিব লাগে, গেমত একদম পুৰা প্ৰ' বনিব লাগে। আপুনি কি কিতাপটো এইবোৰ এনে হাতৰ মলি। আপুনি হেৰি কৰা নাই? আপুনি ফ্ৰী ফায়াৰ খেলি চাইছিলে নহয়? চাইছিলো। সেয়াই সেইকাৰণে কৈছো আপুনি এতিয়া চাওক এতিয়া আপোনাৰ ফ্ৰী ফায়াৰ মেন নে কিতাপ মেন, হয় নাই? এতিয়া আপোনাৰ চাওক কিতাপ পঢ়িবলৈ গ'লে আপোনাৰ বহুত মাথা খৰচ, এইবোৰ মানে বহুত তেল বেল। আমনি লাগিছে, পানী বটলটো দেচোন। পানী বটল কেনি গ'ল? পানী বটল পানীটো খাই লওঁ অকণমান। এতিয়া মই ক'বলৈ
হ'ব আপোনাৰ কথা বহুত দিনলৈ ভুল হ'ল সুধিয়ে ভুল কৰিলোঁ যাওঁ দিয়ক হ'ব তেতিয়াহ'লে কৃষ্ণ কৃষ্ণ মোৰ চশমাযোৰ বাৰে বাৰে পাহৰি যাওঁ হেৰা চাহকাপ লৈ আনাচোন লওক দেতা বোপা আজি তই আনিলে যে চাহকাপ মাক আনি গ'ল গোটৰ মিটিঙলৈ গ'ল তই ফ্ৰী ফায়াৰ খেলি আছ নাই খেলি আছো মই প্লেটিনাম পালোগে নহয় ভাল কথা আজি ৰাতি ভিতৰত হিৰোইক ক্ৰছ কৰি দিম ভাল কথা অকমান দেৰিকে বৰুৱা আহিব হেৰি তই মোবাইলটো লৈ পিনি টপ আপ কৰিল নাই 1000 কৰিছো এতিয়ালৈকে আৰু বাকীখিনি এতিয়া কৰিলে গৈ পিনি মই চাহকাপ খাই লওঁ তাৰ কিমান মান কৰিম 40,000 মান কৰি দে আৰু তাতকে বেছি কৰিব পাৰ তাৰ পিছত হা কাইলে কৰিবি আৰু কাইলে আৰু বেছিকে কৰিবি যা শুন চশমা তুলে আনচোন লওক দে আপোনালোকৰ এটা পাৰ্চেল আহিছিলে মই আপোনালোকৰ গেটৰ সন্মুখতে আহিছো আপোনালোক ওলাই আহিবচোন হ'ব দিয়ক মৰি থাকিলো ফোন আহিছে হেল্ল' হয় নেকি ঠিক আছে মই ওলাই গৈছো মইতো অৰ্ডাৰ দিয়া নাছিলো অৰ্ডাৰ দিলে পাৰ্চেল আহি গ'ল আপুনি নেকি পাৰ্চেলটো অৰ্ডাৰ দিয়া হয় মইতো অৰ্ডাৰ দিয়া নাছিলো কিমান টকা হ'ল চাওক ইয়াতে 20,150 টকা ৰ'ব দে মই মোৰ ল'ৰাটোক সুধি আহোঁগৈ শুন এপিনে আছোন গৈছো দেউতা কওক এইটো তো অৰ্ডাৰ দিছিলি নেকি এইটো আহিলে কি হয় এইটো টেবলেটটো ইমান ডাঙৰ বাকচত আজিকালি আহে নে নহয় এইটো সেইটো টেবলেট নহয় এইটো মোবাইলৰ নিচিনা গেম খেলিবলৈ হয় নাই গেম খেলিব নোৱাৰি এইটো পঢ়িবলৈ আনিছিলো তই গেম খেলিব নোৱাৰ যদি এইটো কেলে আনো পঢ়িবলৈ মই তোক ক্ৰেডিট কাৰ্ডখন এনে দিছিলো দে মই ওলটা খাম দে নকৰিব দেউতা মই তাক আৰু দুখামান গালিও দি থৈ আহিম নকৰিব দেউতা নকৰিব এইটো লোৱা আৰু যোৱা আপুনি অৰ্ডাৰ দিছে কিহৰ কাৰণে এইটো অৰ্ডাৰ দিছে তুমি এইটো লোৱা আৰু যোৱা মই নাজানো মই পইচা চইচা দিবলৈ নাই তোমাৰ নিচিনা এই এছামে আমাৰ ল'ৰা ধ্বংস কৰিছে তুমি ঘৰলৈ যোৱা তেতিয়াহ'লে অৰ্ডাৰ কিয় দিছিলে মই নাজানো মোৰ ল'ৰাহে দিছিলে তুমি ঘৰলৈ যোৱা এতিয়া আজিৰ পৰা অৰ্ডাৰ নিব মই আপোনালোকৰ ঘৰত জীৱনত নহয় অৰ্ডাৰ নাজানো যোৱা The next day. শৰ্মা বৰুৱা ভালে আছে আছো কি কৰিছে এই অকমান মেগাজিন চাইছিলো বহক এনে বা খবৰ খাতি আপোনাৰ ভালে কালি লগ পাই আকৌ আজি সুধিছে তো কি কথা হ'ল আৰে কি নয় না সুধি আহিব লাগে ন ঠিকে মানুহৰ জীৱনত যি কালি নাহিলে নে আজিহে আহিছে আৰে নহয় কালি মই মানে সেই দুপৰীয়া অফিচলৈ গ'লোগে আৰু কাম আছে কালিতে একদম 11 বজাত ফিৰিব আহিছো হয় নেকি এতিয়া আপুনি হেৰি ডায়মণ্ড চাব নাই দেখাচোন তেন্তে মাতিছো ৰ'ব শুন মোবাইলটো লৈ আনাচোন এই খুৰা আহিছে নমস্কাৰ নমস্কাৰ এইটো চাওক
মজা ধেৰ ডায়মণ্ড আছে দেখোন আপোনাৰ তাত সেইটোৱে কথা আমিতো কৈয়ে থাকো ন আমিও ডায়মণ্ড টপ আপ আৰে আপুনি কি জানে মোৰ ল'ৰাটোতো ইয়াতকে বেছি ইয়াতকে 4 গুণ ডাঙৰ আৰু 4 গুণ বেছি আছে তাত ডায়মণ্ড অল বান্ডল এতিয়া চাহ খাই যাব নে নাখাই যাব নাখাওঁ দিয়ক চাহ ঘৰত খাই আহিছো হয় নেকি ঠিক আছে তেতিয়াহ'লে One eternity later. हेलो भाई रिवाइव दो भाई भाई जल्दी रिवाइव दो जोन आ रहा है मैं मर जाऊंगा শুন सिद्ध भाई मर गया মই তোলা আজি সাৰপ্ৰাইজ গিফট এটা আনিছো কি তোটা आईफोन 12 प्रो मैक्स आईफोन 11 मैक्स प्रो आईफोन एक्स এইটো কেলে ভাল না পোৱা এইটো চা এনেকে কৰে চা তুই এনেকে খুলিবি তাৰপিছত চাম্বালি এইটো এনেকে কবি এনেকে কৰি পিনে পুৰা এনেকে পিঠা খুলিব পাৰিবি এইটো তোক গিফট হা ভালকে খেলিবি মন লগা আজি ডায়মণ্ড টপ আপ কৰিবি না কেলে না কোৱা কৰিবি আকৌ মই তোক ক্ৰেডিট কাৰ্ডখন এনেই দিছো নি কৰিবি দেই যাওঁ মান টিভিটোকে চাই লওঁ এতিয়া আপোনালোকক এটা ব্ৰেকিং নিউজ দিবলৈ গৈ আছো ভাৰত চৰকাৰে ফ্ৰী ফায়াৰ বেন কৰিছে চিৰদিনৰ বাবে এটা বিগ ব্ৰেকিং নিউজ ভাৰত চৰকাৰে ফ্ৰী ফায়াৰক বেন কৰিছে मेरे तो लग गए